বন্ধুসকল আজি এই ভিডিঅ'ত আমি কথা পাতিম যদি কোনো কম বয়সৰ ছোৱালীক তুমি ইমপ্ৰেছ কৰিব বিচৰা আপ্ৰেছ কৰিব বিচৰা তেতিয়াহ'লে তুমি এনেকুৱা কি কৰিব পাৰা এনেকুৱা কি উপায় আছে হলুতকে প্ৰথম কথাষাৰ হৈছে যে তেখেতসকলৰ মেণ্টেলিটি বুজি পাব লাগিব তেখেতসকলৰ চইচবোৰ কেনেকুৱা সেই সকলোবোৰ বস্তু বুজি পাব লাগিব যেতিয়া তুমি বুজি পাই সেই অনুযায়ী কাম কৰিবা তাইক ভাল নিশ্চয় লাগিব তাইৰ কাৰণে পাৰফেক্ট BF হ'ব পাৰিবা তো কি কৰিব লাগিব সেই সকলোবোৰ লৈ পেলাই আলোচনা কৰিম তো বলা ভিডিঅ'লৈ আগবাঢ়ো আৰু ধুনীয়া কৰি এটা ডিটেইলছ ক'বলৈ চেষ্টা কৰোঁ ভিডিঅ'লৈ আগবঢ়াৰ আগত সৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ এতিয়ালৈকে যদিহে ভিডিঅ'ত এটা লাইক কৰা নাই তেন লাইক এটা সোনকালে কৰি দিয়া তেতিয়াহে আশীৰ্বাদ পাবা তো এনেদৰেই মানুহে ব্লেকমেইল কৰে তো যিয়ে নহওক কিয় বলা ভিডিঅ'লৈ আগবাঢ়ো সকলোতকৈ ইম্পৰ্টেণ্ট কথাষাৰ হৈছে যে তেখেতসকলৰ আগত সঁচা ভাল পোৱালৈ কেতিয়াও নাযাবা কিয় তাৰ কাৰণ হৈছে তাই কেতিয়াও ডিফাইন কৰিব নোৱাৰিব কোনে সঁচা ভাল পোৱা দি আছে আৰু কোনে মিছা ভাল পোৱাৰ নাটক কৰি আছে তাই এইটো চাইহে অনুমান কৰিব কোনে কিমান আগবাঢ়ি আছে কাৰ জীৱন কিমান ইণ্টাৰেষ্টিং হয় প্ৰেমক লৈ তাইৰ অলপো অভিজ্ঞতা নাই সেয়েহে যদি তুমি তাইক ইমপ্ৰেছ কৰিব বিচৰা তেন্তে ভাল পাওঁ বুলি কৈ নহয় ভাল লগাই দেখুৱাই দিয়া এতিয়া প্ৰশ্ন হ'ল যে কি কৰিব লাগিব মোৰ শুন যি মই কৈ আছো ভালদৰে বুজিবলৈ চেষ্টা কৰা সকলোতকৈ প্ৰথম কামটো হৈছে তুমি তোমাৰ ড্ৰেছ চেন্সৰ ওপৰত গুৰুত্ব দিয়া তুমি যদিহে এনেদৰে ভাবিছা যে প্ৰেম কৰিবলৈ অকল মন লাগে তেন্তে তুমি ভুল বুজিছা নতুন কথা এষাৰ জানি লোৱা যে মানুহ যদি তোমাক প্ৰথমবাৰ চাই এট্ৰেকশ্যন ফিল নকৰে তেন্তে তুমি পাহৰি যোৱা লাইফত তোমাৰ সৈতে তেওঁ কেতিয়া প্ৰেম হ'ব কথাষাৰ এনেকুৱা হয় যে তাই যদি লগৰ কাৰোবাক দেখুৱাব বিচাৰে বা তোমাক লৈ পেলাই অলপমান শ্ব' অফ কৰিব বিচাৰে যে চা ই মোৰ BF হয় তেতিয়াহ'লে সেইজনী ছোৱালী তোমাক চাই জানে সেইটো ৰিয়েকশ্যন দিয়ে ৱাও ভেৰি স্মাৰ্ট বিদ্যা খবৰ বুলি কৈছোঁ সেইজনী ছোৱালীয়ে ন আগত যিমানখিনি তোমাক এটেনশ্যন দিয়া নাছিলে আজিৰ পিছৰ পৰা সিমানখিনি এটেনশ্যন তোমাক দিয়া আৰম্ভ কৰিব আৰু তাইৰ বান্ধৱীয়ে তোমাক চাই লৈ তাইক যদি এষাৰ কথা কয় যে প্ৰেম কৰিবলৈ জগতত আৰু ল'ৰা বিচাৰি পোৱা নাছিলি নেকি তেতিয়াহ'লে বাবু তুমি ৰিজেক্ট তো ইমান ধুনীয়াকৈ নিজক প্ৰেজেণ্ট কৰা ন যিকোনো ছোৱালী চাই যেনে এষাৰ কথা কয় যে ল'ৰা বহুত স্মাৰ্ট হয় ল'ৰা বৰ ভাল হ'ব ঠিক আছে তো এইটো ইম্প্ৰেশ্যন যেনে আহে আৰু দ্বিতীয় নম্বৰ পইণ্টটো হৈছে তাইৰ বেষ্ট ফ্ৰেণ্ডক প্ৰথমত পঢ়াই লোৱা সঁচাইকৈ পঢ়াব নালাগে ইমপ্ৰেছ কৰিবলৈ চেষ্টা কৰা ঠিক আছে যেনে তোমাৰ প্ৰশংসা গৈ তাইৰ আগত কয় ঠিক আছে তেতিয়াহে তাই তোমাক লৈ পেলাই চিন্তা কৰিব এতিয়া কেনেদৰে ইমপ্ৰেছ কৰিবা কেনেদৰে পঢ়াব লাগে সেইটো শুনা বাছ তুমি এইটো বস্তুৰ ওপৰত লক্ষ্য ৰাখিবা তাইৰ কেতিয়া সহায়ৰ প্ৰয়োজন হয় তাই কেতিয়া বিপদত পৰে সেই বিপদৰ সময়ত তুমি অলপমান কাষত থাকিবা ঠিক আছে অলপমান সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিবা বাছ এজ এ ফ্ৰেণ্ডশ্বিপ ঠিক আছে ফ্ৰেণ্ড বুলিহে ইমানখিনি কৰি আছা এইটো বস্তু তুমি দেখুৱাবলৈ চেষ্টা কৰিবা চাবা তাই তোমাক লৈ পেলাই পজিটিভ ভাবিবলৈ আৰম্ভ কৰিব আৰু যেতিয়া আৰম্ভ কৰিব ন তোমাৰ কি লাভ হ'ব সেইটো শুনা চ' আজি নহয় কালি তুমি তাইৰ সৈতে কথা বতৰা পাতিবলৈ যাবাই তুমি তাইক ইমপ্ৰেছ কৰিবলৈ পুৰা চেষ্টা কৰিবা ঠিক আছে তো তোমাৰ তাত কি লাগে এষাৰ কথা চিক্ৰেট ৰাখিব নহয় মোৰ ভাই এষাৰ কথা কৈ পেলাই তাইৰ বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যে এনেকুৱা ঘটনা হয় ঠিক আছে তো তাইৰ লগৰজনীয়ে পুৰা ডিটেইলছ ল'ব যে ক'ৰ হয় কি কথা কি বতৰা তো যেতিয়া ডিটেইলছ লৈ পেলাই গম পাব যে সেইজন ল'ৰা তুমিয়ে হয় তো তাইৰ লগত তোমাৰ প্ৰশংসা কৰিব তোমাৰ অলপমান গুণ গাব যে অমুকজন ল'ৰাৰে ভাল আছে ঠিক আছে সেইদিনাখন মই বিপদত পৰিছিলোঁ সহায় কৰি দিছে ঠিক আছে আৰু ইমানখিনি কাম যেতিয়াই কৰি দিব ন তোমাৰ লাইন অলপমান ক্লিয়াৰ হৈ যাব গ্ৰীণ হৈ যাব ঠিক আছে তো সেইজনীও ছোৱালীও তাইৰ বান্ধৱীয়েও তোমাক লৈ পেলাই চিন্তা কৰিব যে সঁচাই কৰি ভালনে তো কথা বতৰা পাতিবলৈ অলপমান তোমাক চান্স দিব ঠিক আছে ইয়াত অলপমান ৰিস্কি হৈ যায় ৰিস্ক কি হয় যদিহে তাইৰ বান্ধৱী আহি পেলাই তোমাৰ দলত ফচেহি তেন্তে তোমাৰ বিপদ হ'ব পাৰে ঠিক আছে তো তাইৰ পৰা অলপমান দূৰত থাকিবা যেনে প্ৰেম ভাল পোৱাৰ কোনো ধৰণৰ চিন নাথাকে ঠিক আছে আৰু লাষ্ট নম্বৰ পইণ্টটো হৈছে টাইম দিয়া সময় দিয়া গোটেই খেলটোৱে ন সময়ৰ ওপৰত যিয়ে তেওঁৰ সৈতে বেছি কথা বতৰা পাতিব পাৰিব তেওঁৰ সন্মুখত থাকিব পাৰিব তেওঁৰ সৈতে সময় কটাব পাৰিব তেওঁৰ ওচৰতে সেইজন ছোৱালী থাকিব গুৰুত্ব সহকাৰে শুনা মই কি কৈ আছোঁ মই কৈ আছোঁ যে সময় উলিয়াই দিবলৈ চেষ্টা কৰা ঠিক আছে আৰু কোৱা নাই যে 24 ঘণ্টা এভেইলেবল থাকা 24 ঘণ্টা এভেইলেবল থাকিলে তোমাৰ গুৰুত্ব এনেও নাইকিয়া হৈ যাব ঠিক আছে তো তেনেকুৱা নহয় সময় উলিয়াই দিবলৈ চেষ্টা কৰা যিমান সময় তুমি তেওঁৰ সৈতে পাৰ কৰিবা ন এটা ছেকেণ্ড যেনে তাই এনজয় কৰে তোমাৰ কথা বতৰাবোৰ শুনি তোমাৰ জকছবোৰ ঠিক আছে তোমাৰ পইণ্টবোৰ শুনি যেনে তাই এনজয় কৰে তেতিয়াহে তাই তোমাক মিছ কৰিব তোমাৰ সৈতে কথা বতৰা পাতিবলৈ বাট চাই থাকিব কেতিয়া তুমি কল কৰিবা কেতিয়া তোমাৰ জকছবোৰ শুনিব সেইটো হ'বগৈ ঠিক আছে বাকী যি নহওক কিয় আজিৰ কাৰণে ইমানখিনি আছিলে যদিহে কিবা প্ৰশ্ন থাকে কিবা সুধিব থাকে তেতিয়াহ'লে তলত কমেণ্ট বক্সত জনাব পৰা বাকী আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আকৌ লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভাল এটা সুখত থাকা আৰু সুস্থ থাকা